এভৰিৱান আজি আৰু মোৰ ৰুমত নতুন এটা ভিডিঅ' আজি হ'ল কাতি বিহু হ'লে মই ঘৰৰ পৰা দূৰত আছোঁ জানেই প্ৰায়ভাগে হ'লে বাহিৰত কেনেকুৱা দৃশ্য মই দেখাই আছোঁ আপোনালোকক প্ৰথমবাৰ ঘৰৰ পৰা দূৰত কাতি বিহুত আৰু মই য'ত ভাড়া থাকোঁ তাতে মানে এটা খুৰী থাকে খুৰীটোৱে মানে এনেকৈ ওৰ বাকলি এনেকৈ কাটি তাতে চাকি জ্বলাই দিছে আৰু ঘৰৰ চাৰিওফালে দিব চাকি আৰু খুৰী ৰেডি কৰি আছে মই দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টোত গোটেই আৰু এনেকৈ ধুনীয়াকৈ এনেকৈ চাকি জ্বলাই দিছে হেৰিত চোতালত আৰু এইটো খুৰীৰ মন্দিৰ সৰুকৈ আছে ঘৰৰ ভিতৰতে মানে চোতালতে আৰু প্ৰথমবাৰ মানে ঘৰৰ পৰা বাহিৰত থাকি বেয়াও লাগছে বেছি মানে হেৰিও লগা নাই বেছি বেয়াও লগা নাই কাৰণ ইয়াতে খুৰী গোটেই উৎসৱ পালন কৰে আৰু পাইছোঁৱেই অহাৰ পৰা আৰু বাকী খুৰী ৰেডি কৰি আছে চাকি মই সুধি আছোঁ ক'ত ক'ত দিব খুৰী দেখাও দি আছে আৰু ইয়াতে মানে সন্মুখত আৰু গেটৰ বাহিৰত এখন দিছে আৰু এনেকৈ ৰেডি কৰি আছে সেইভাগে থাপনা এখন আছে খুৰীৰ থাপনাটো দিবা গৈছে চাকি আৰু তাৰ পৰা দি আহি বাকী আপোনালোকক দেখি আছোঁ মই এতিয়া আৰু ঘৰে ঘৰে বাহিৰত চবেই চাকি জ্বলাই দিছে এনেকৈ দেখি পৰিৱেশটো ভাল লাগছে আৰু ইয়াৰ পৰিৱেশটো বেছি হেৰি নহয় উগ্ৰ নহয় শান্তই মই যোনখিনি জেগাত থাকোঁ আৰু এবাগে ফুৰি জ্বলাই দি আছে গেটৰ বাহিৰত এক দিছে অলৰেডি আৰু এতিয়া ভিতৰত এই দিলা আৰু মোৰ ভাষাটো অলপমান বদলা পাব পাৰে আপোনালোকে মানে সংঘাতৰ আচাৰ হয় বুলি কৈছে ইয়াতে মানুহ লগ মানে বেছিভাগ হয় আজি 5 মাহে সভা হ'ল খালি লগ হৈ অলপমান ভাষাটো বদলিব পাৰে আৰু সেইটো কাষৰ ঘৰৰ মন্দিৰ ঘৰৰে ডাঙৰ চাই বনাই দিছে আৰু এবাগে চাকি জ্বলাই দিছে ঘূৰি আৰু এই আমাৰ নন্দী বাবাক লগ পালোঁ আজি দেখা পালোঁ দৰ্শন হ'ল মানে ভাল লাগে আৰু পৰিৱেশটো এনেকুৱা পৰিৱেশ মানে ঘৰৰ পৰা দূৰত থাকিলেও মানে ঘৰত থকা যেনে লাগে আৰু এইটো চাইডত এক দিছে আৰু মোৰ গাড়ীখন ইয়াতে আছে ৰ'ব কম ভাইটি দেখি আছোঁ ৰ'ব ফ্লাছটো জ্বলাই লওঁ এইখন মোৰ গাড়ীখন মোৰ সাথী আৰু এবাগে এই ঘৰ জ্বলাই দিছে আৰু চাকি জ্বলাই আছে ঘূৰি বৰ্তমানক লাগি হেপী কাতি বিহু চবকে আৰু এবাৰ ঘৰত যাব চালোঁ কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মাজতে এটা দিলোঁ এনেকৈ এটা দুটা দি